নমস্কাৰ বন্ধু-বান্ধৱীসকল। চ' আপোনালোকক নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনালোঁ। চ' আজি এই ঘৰতে ৰাতিপুৱাতে ভিডিঅ'টো বনাই দিলোঁ বাৰু। কিনো কৰোঁ ৰাতিপুৱা শুই ধুনীয়াকৈ শুই উঠাৰ পৰা দেখাই নাপাওঁ। চ' বহুত কাম আছে আজি, সেইকাৰণে এনেই আছিলোঁ, ভিডিঅ'টো বনাই দিলোঁ। চ' এতিয়া মই গাহৰি পালত আছোঁ বৰ্তমান। গাহৰি পালত আহিছোঁ, এতিয়া দানাখিনি দিওঁ। ৰাতিপুৱা দানাটো দিব লগা হয়। মোৰ এখন গাহৰি ফাৰ্মখন এইফালে আছে। গাহৰি মেইন অসমত আছাম ট্ৰেক্টৰ মেইন। চ' এতিয়া দানা চানা দি লওঁ একদম ভোক লাগিছে। তাৰপিছত বেলেগ কাম লাগিব পাৰিম, পথাৰতো যাব লাগিব। দাদা হাল মাৰি আছে ট্ৰেক্টৰ দি। চ' মই যাব লাগিব, তেতিয়াহে দাদা আহিব পাৰিব ভাত খাবলৈ। চ' ভাত নোখোৱাকৈ গ'লে ৰাতিপুৱা। চ' দানা চানা দি কৰি লওঁ। ত' মোৰ পেকেট দানাও আছিলে, ইয়াতো আছিলে এনেকুৱা। এতিয়া টুকুৰা ভৰাই থৈছোঁ তাত। পেকেট দানা ডাঙৰকেইটা শেষ হৈ গ'ল। এতিয়া পোৱালিকেইটাক পেকেট দানা ইয়াৰ দানা দিছোঁ ট্ৰেইনৰ হাতত। আপোনাৰ ইমান খুৱাই থকাটো সহজ কথা নহয়। গাহৰি এইটো দানা ব্ৰইলাৰ দানা নিচিনা, এইকেইটা সৰু দানা, সৰু পোৱালি। তাৰপৰা ডাঙৰ কাৰণে আৰু অলপ ডাঙৰ হয় ব্ৰইলাৰ দানাতকৈ। এতিয়া দুজনমান পাই খালে ভাল হয়। আৰু এতিয়া বেলেগকেইটাক ডাঙৰকেইটাক দিম, নিচিনাকেইটাক এতিয়া বনোৱা দানা, সিজোৱা দানা ডেইলি বনোৱা যায়। কলগছ আছে, কল আজি অলপ কমিছে। ইয়াৰ কাৰণে গুগলি মিক্স কৰি দিয়াই যাব এতিয়া। চ' দি কৰি লগ পাই আছোঁ। চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ। বন্ধুসকল, মোৰ দানা দিয়া কমপ্লিট হৈ গ'ল। চ' দেখিছেই আপোনালোকে, চাওক খাই বৈও এতিয়া খাই বৈ হৈছে। এতিয়া এইকেইটা পেকেট দানা দিছিলোঁ, এনেকৈ খাই আছে। সকলোৱে খাই আছে, খাই হ'লে চ' চবকে দি ক্লিয়াৰ। এতিয়া দানা দিয়া কাম খতম হৈ গ'ল। এতিয়া পথাৰলৈ গৈ আছোঁ দাদাৰ ওচৰত। ত' ব'লক হাল বামগৈ ব'লক। সকল আহি গ'লোঁ এতিয়া পথাৰত যাওঁ বুলি। হাতত পানী বটল এই দাদাই মানে হাল বাই আছে, পানী পিয়াহ লাগিছে ন। চ' বটলকেইটা লৈ বৌৱে দি পঠিয়ালে, মোকো লাগিব। খাই কৰি এতিয়া পথাৰত হাল মাৰিমগৈ আৰু। তো এইফালে পথাৰ ৰাস্তাবিলাক বোকা হৈছে, চব ট্ৰেক্টৰ অহা যোৱা কৰি থাকে। এইফালে পথাৰ আছে। ব'লক। দাদা বা এতিয়া ক'ত আছে, কোনফালে পৰা হাল মাৰি আছে, এইফালে চব ঘূৰি আছে দেখিছে। এতিয়া পথাৰত চাব লাগিব ক'ৰ পথাৰত হাল মাৰিছে। সেই এনেকৈ দাদা সেইজন হ'বলা। চ' যাওঁ, তাৰ নমে লাগিছে। ত' ব'লক ভিডিঅ'টো স্কিপ নকৰিব, চাই থাকক। হাল মাৰিমগৈ এতিয়া, দাদাও হাল মাৰি আছে। চ' দেখাই আছোঁ। এতিয়া হাল মাৰো আৰু দাদা মাৰি আছে, হ'লেহি আৰু এতিয়া মই মাৰিম। আছে ঘৰত যাব দিছোঁ ভাত খাব।
তো আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আপোনালোকৰ কেনেকুৱা লাগিলে ভিডিঅ'টো চাই কমেণ্ট কৰি জনাব, ভাল লাগিলে লাইক কৰিব। তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু নতুন নতুন ভিডিঅ' প্ৰথমতে পাবলৈ বাবে বেল আইকনটো দাবিব লাগিব। তো নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। আজিলৈ বাই বাই।